Hello everyone, আজি মই আহিছোঁ তুলিকা বাৰ ভিভিঅ'ৰ কটেজৰ অপেনিং চেৰিমনি। লাষ্ট 4-5 ইয়াৰ্ছত তেওঁ অলৰেডি বহুত পপুলাৰ হৈ গৈছে ছ'চিয়েল মিডিয়াৰ জৰিয়তে। তেওঁ অনলাইন অলৰেডি বহুত বিজনেছ কৰিছে বহুত বছৰ। এতিয়া তেওঁ প্ৰথম আজি লখিমপুৰৰ মইডিমীয়াত তেওঁ ষ্ট'ৰ অপেনিং কৰিছে আৰু বিশিষ্ট অতিথি হিচাপে আমন্ত্ৰণ জনাইছে অভিনেত্ৰী প্ৰিয়ম পল্লৱীক। এয়া চাওক কিমান সুন্দৰকৈ ইণ্টেৰিয়ৰ কৰিছে আৰু সকলো ডিজাইনৰ আঁৰত তুলিকা বা কাপোৰৰ পৰা ইণ্টেৰিয়ৰ ডিজাইনৰলৈকে এভৰিথিং তুলিকা বাই নিজে ডিজাইন কৰিছে আৰু এয়া আহি পাইছেহি প্ৰিয়ম পল্লৱী। रोस्टी खाइছোঁ एंड बेस्ट विशेष থাকিলে इन फ्यूचर मैं तुम्हारा साल के खाई ঠিক আছে, থেংক ইউ। সঁচাকৈ বিৰাট ভাল লাগিল প্ৰিয়ম পল্লৱীক লগ পাই আৰু সকলোকে তুলিকা বাৰ ভিভিঅ'ৰ কটেজত আহিবলৈ আবেদন জনাইছে।